Hello everyone, Chadar Mekhela collectionলৈ সকলোকে স্বাগতম জনাইছো। আজি সকলোৱে বিচাৰি থকা গাড়ী দিয়া কটনৰ ৰেডি টু ওয়্যাৰ কাপোৰযোৰ লৈ আহিছো। এযোৰ সকলোৱে বিচাৰি আছিল, আকৌ লৈ আহিছো। অনলি 650 ত আপোনালোকে কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। অনলি 650 ত ল'ব পাৰিব কাপোৰযোৰ। পছন্দ হ'লে স্ক্ৰিনশ্বট ৰাখি আমাৰ বুকিং নম্বৰত যোগাযোগ কৰিব। যোৱা সপ্তাহত আমাৰ আটাইতকৈ বেছি সেল হোৱা সেমি সেটযোৰ আছিল। এইযোৰ ৰেডত খুব ধুনীয়া এযোৰ সেমি পাটৰ চাদৰ মেখেলা। আকৌ লৈ আহিছো আমি অনলি 950 ত আপোনালোকে ল'ব পাৰিব কাপোৰযোৰ। খুবেই ধুনীয়া হয়, সিলভাৰ গুণাৰ কাম থকা এযোৰ সেমি পাটৰ চাদৰ মেখেলা। অনলি 950 ত ল'ব পাৰিব। অনলি 950 ত ল'ব পাৰিব কাপোৰযোৰ। গামোচা আমি যোৱা সপ্তাহত দিছিলো। 3খন গামোচা অনলি 500 ত দি আছিলো। আকৌ লৈ আহিছো, আপোনালোকে এবাৰো ল'ব পাৰিব 3খন গামোচা 500 ত। পছন্দ হ'লে আমাৰ বুকিং নম্বৰত যোগাযোগ কৰিব। পকুৱা সূতাৰ বোৱা গামোচা হয়। 500 ত আপোনালোকে 3খন গামোচা ল'ব পাৰিব। পছন্দ হ'লে আমাৰ বুকিং নম্বৰত যোগাযোগ কৰিব। ধুলাই কটনৰ এই সুন্দৰ কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 690 ত ল'ব পাৰিব। পছন্দ হ'লে স্ক্ৰিনশ্বট ৰাখিব। অনলি 650 ত ল'ব পাৰিব। ইয়াত সাইড পাৰি আৰু ব্লাউজৰ পিস নাথাকে। 650 নহয়, অনলি 690 ত ল'ব পাৰিব আপোনালোকে কাপোৰযোৰ। পছন্দ হ'লে স্ক্ৰিনশ্বট ৰাখিব। খুব ধুনীয়া এযোৰ পিয়ৰ টছৰ চাদৰ মেখেলা লৈ আহিছো। খুবেই ইউনিক হয় কাপোৰযোৰ। চাদৰখন হ'ব এখন, লগত এখন মেখেলা হ'ব। খুবেই ধুনীয়া হয় কাপোৰযোৰ। আপোনালোকে আমাৰ পৰা অনলি 7500 ত ল'ব পাৰিব কাপোৰযোৰ। অনলি 7500 ত ল'ব পাৰিব। পিয়ৰ টছৰ এযোৰ খুব ধুনীয়া চাদৰ মেখেলা হয়। ব্লাউজৰ পিচটো হ'ব এনেকুৱা। এইটো ব্লাউজৰ পিচ। অনলি 7500 ত ল'ব পাৰিব। লগত থাকিব সাইড পাৰি আৰু এইটো হ'ব ব্লাউজৰ পিচ। এইকেইটা হ'ব সাইড পাৰি। অনলি 7500 ত আমাৰ পৰা কাপোৰযোৰ ল'ব পাৰিব। আৰু এযোৰ পিয়ৰ টছৰ খুব ধুনীয়া চাদৰ মেখেলা লৈ আহিছো। এইযোৰ আপোনালোকে আমাৰ পৰা 6800 ত ল'ব পাৰিব। খুবেই ধুনীয়া হয় কাপোৰযোৰ। পছন্দ হ'লে স্ক্ৰিনশ্বট ৰাখিব। এইকেইটা হ'ব সাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। অনলি 6800 ত ল'ব পাৰিব কাপোৰযোৰ। পছন্দ হ'লে স্ক্ৰিনশ্বট ৰাখিব আৰু আমাৰ বুকিং নম্বৰত যোগাযোগ কৰিব। পিয়ৰ টছৰ খুব ধুনীয়া দুটা কালেকশ্যন। পছন্দ হ'লে স্ক্ৰিনশ্বট ৰাখিব।